শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰা। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই উঠি হাতত চাহকাপ লৈ বাৰাণ্ডাত বহি আছিলোঁ। তেনেতে দেউতাই ক'লে যে আজি পথাৰত কাম কৰা মানুহ আহিব। এয়া দূৰতে দেখিছে নহয়, কঠীয়া তুলি আছে। গতিকে তেখেতক চাহ জলপান দিলোঁ আৰু এতিয়া দুপৰীয়াৰ ভাতৰ কাৰণে লাগিবলৈ হৈ গ'ল। এয়া ভাত কেৰেলা গছ ঘৰতে লাগি আছে চোতালতে। এতিয়া লাগিব এৰিলে বাৰু একদম কমকৈ লাগি আছে। এয়া মাত্ৰ 4টা পালোঁ আৰু লগতে আগতে ছিঙি থোৱা আছে দুটামান। এয়া কচু ঠাৰি, এই কচু ঠাৰি চব্জি দিলে বহুত টেষ্টি হয়। পাকঘৰ আহি পালোঁ। এয়া বন্ধাকবি, মিঠা কচু চব কাটিলোঁ। এয়া ভাতকেৰেলা আৰু আলু ভাজি বহাই দিলোঁ। লগতে মোৰ চয়াবিন বহুত প্ৰিয়। চয়াবিন, কচু ঠাৰি, আলু, বন্ধাকবি, অমিতা মিক্স কৰি চব্জি ৰেডি কৰিলোঁ কাটি মেলি। লগতে তিলৰ চাটনি খুব প্ৰিয়। মই আকৌ পটাত পিচি ভাল পাওঁ, বহুত টেষ্টি হয়। এয়া কুকাৰত দালি বহাই দিলোঁ, হৈ গ'ল দালি বহাই দিলোঁ। এতিয়া তেল মৰা বুলি কওঁ আমি। এয়া পাঁচফোৰণ, জলকীয়া, তেজপাত, পিঁয়াজ দি এয়া তেল মাৰি দিলোঁ। তাৰপিছতে চব্জিও ৰেডি কৰিলোঁ। এয়া চব্জি কুটি এয়া বহাই দিলোঁ। যিহেতু ঘৰত মা নোহোৱা 4-5 বছৰ হৈ গ'ল, গতিকে সকলো কাম নিজেই কৰিব লাগে। গতিকে এয়া তাৰ কামৰ মাজতে আকৌ এয়া কাপোৰ ধুলোঁ কেইখনমান। তাৰপিছতে পথাৰৰ কাম কৰা মানুহক দিলোঁ ভাত পানী। আৰু এয়া নিজৰ ড্ৰেছৰ অৰ্ডাৰৰ কাম আছিল, সেয়াও কৰি আছোঁ লগত। এটা বস্তু দেখাওঁ, এয়া কি কওকচোন বাৰু। এয়া জলফাই আমাৰ ঘৰতে লাগি আছে, 3ডাল আছে জলফাই গছ। এতিয়া লাগিবলৈ আৰম্ভ কৰিছে, লাগিলে জনাব দেই। তাৰপিছতে এয়া নেমু গছ, এয়া নেমু পূৰা ঘৰতে লাগি আছে নেমু। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।